মহাৰণৰ প্লেয়াৰ লিষ্টবিলাক যদি আপোনালোকে অনলাইনৰ পৰা ওলাব বিচাৰিছে তেতিয়াহ'লে এটা আপোনালোকে কাম কৰিব এটা লিংক দিয়া হৈছে সেই লিংকটোত আপোনালোকে ক্লিক কৰিব ক্লিক কৰাৰ লগে লগে এনেদৰে এই বস্তুটো ওলাব দেখিছেনে এই বস্তুটো ওলোৱাৰ লগে ইয়াতে দেখা পাইছে আপোনালোকে ৰেজিষ্টাৰ চাৰ্চ এণ্ড লগ ইন আপোনালোকে এটা কাম কৰিব লগ ইনত ক্লিক কৰি দিব লগ ইনত ক্লিক কৰি দিয়াৰ লগে লগে আকৌ এনেধৰণে এটা ইণ্টাৰফেচ আহি যাব দেখিছেনে এইটো চব ইয়াতে কি লিখা আছে লগ ইন এডমিন পাছৱৰ্ড চাইন ইন এণ্ড কেঞ্চেল ইয়াতে আপোনালোকে এটা কাম কৰিব ইয়াতে আপোনালোকে এডমিনত ক্লিক কৰি দিব এডমিনত ক্লিক কৰি পেলাই আপোনালোকে নিজৰ যিখন জিলা ধৰি লওক আমাৰ গোলাঘাট জিলাৰ কাৰণে আপোনালোকে গোলাঘাট জিলাখন সিলেক্ট কৰি ল'ব এই গোলাঘাট জিলা মই সিলেক্ট কৰি দিলোঁ তাৰপিছত আপোনালোকে তাতে পাছৱৰ্ডটো মাৰি দিব পাছৱৰ্ড মৰা হৈ গ'ল এতিয়া এটা সাইন ইন কৰি দিয়ক সাইন ইন কৰি দিয়াৰ লগে লগে অপেক্ষা কৰক কিছু সময়ৰ বাবে দেখিলেনে আহি গ'ল দেখিলেনে ইয়াতে আহিছে আপোনাৰ গেম ডিটেইল হোম এই অপশ্যনটো হোম অপশ্যনটো আহিছে গেম ডিটেইল আহিছে আৰু ৰিপৰ্ট আহিছে ডিষ্ট্ৰিক্ট ৱাইজ পাৰ্টিচিপেণ্ট দেখিছেনে গতিকে আপোনালোকে যদি যেনে ধৰক ফুটবল ভলীবল খো কাবাডী এই প্লেয়াৰ লিষ্টবিলাক জিপি ৱাইজ যদি প্লেয়াৰ লিষ্টবিলাক ওলাব বিচাৰিছে তেতিয়াহ'লে আপোনালোকে এটা কাম কৰিব এই যিটো হোম অপশ্যন দেখিছে তাতে ক্লিক কৰি দিব তাতে ক্লিক কৰি দিয়াৰ লগে লগে ইয়াতে তিনিটা অপশ্যন ওলায় জিপি টিম ফৰ্মেশ্যন জিপি ৱাইজ টিম লিষ্ট এণ্ড জিপি ৱাইজ টিম ৰিপৰ্ট গতিকে আপোনালোকে এতিয়া যাব জিপি ৱাইজ টিম লিষ্ট এই 2 নম্বৰ অপশ্যনটোত 2 নম্বৰ অপশ্যনটো মাৰি দিয়াৰ লগে লগে আপোনালোকে অপেক্ষা কৰক এতিয়া আকৌ এনেকুৱা ধৰণৰ এটা ইণ্টাৰফেচ আহি গ'ল দেখিছেনে এইটো ভালকৈ শ্ব' কৰা নাই ইয়াতে আপোনালোকৰ আহিছে সিলেক্ট জিপি বুলি এটা অপশ্যন আহিব তাতে আপোনালোকে নিজৰ জিপিটো সিলেক্ট কৰি দিব আপোনালোকে ধৰি লওক পূব কাজিৰঙা জিপিটো আমি সিলেক্ট কৰিম ঠিক আছে ইয়াতে পূব কাজিৰঙা জিপিটো বিচাৰ এইটো পূব কাজিৰঙা জিপি বিএমচি তাতে ক্লিক কৰি দিয়াৰ লগে লগে ইয়াতে আহি গ'ল আপোনাৰ পূব কাজিৰঙা জিপি বিএমচি তাতে আপুনি সাৰ্চ অপশ্যনটো দবাই দিয়ক আৰু অপেক্ষা কৰক দেখিলেনে এতিয়া ইয়াতে আমাৰ আহি গ'ল দেখিছে পূব কাজিৰঙা জিপি বিএমচিৰ যিমান ধৰক খেল আছিল ফুটবল কাবাডী খো তাৰে টিমবিলাক আহি গৈছে আণ্ডাৰ 19 এবভ 19 দেখিছেনে এতিয়া এই টিমবিলাকৰ ভিতৰত থকা প্লেয়াৰ লিষ্টখন ওলাবৰ কাৰণে আপোনালোকে বাওঁফালে কেটেগৰীৰ ছাইডত OPT বুলি এটা অপশ্যন দেখা পাইছে যে মই জুম কৰি দেখাই দিছোঁ দেখিছে OPT তলত যে এই ঘূৰণীয়া বস্তুটো আছে চাকনিৰ দৰে তাতে আপুনি ক্লিক কৰি দিয়ক ক্লিক কৰি দিয়াৰ লগে লগে দেখিছে এই প্লেয়াৰ লিষ্টখন ধুনীয়াকৈ ওলাই গ'ল আৰু আপোনালোকে এইটো কম্পিউটাৰৰ পৰা ধুনীয়াকৈ প্ৰিণ্ট কৰি ল'ব পাৰিব ঠিক আছে এতিয়া এই যিখিনি ধৰক দলীয় খেল ধেমালি আছিল তাৰে প্লেয়াৰ লিষ্টবিলাক কেনেকৈ ওলাব লাগে আপোনালোকে গম পালে এতিয়া আমি ব্যক্তিগত খেল যিবিলাক যেনে ধৰক দৌৰ 100 মিটাৰ 200 মিটাৰ 800 মিটাৰ এইবিলাক প্লেয়াৰ লিষ্টবিলাক আমি কেনেকৈ ওলাম সেইটো মই দেখাবলৈ গৈ আছোঁ এতিয়া ইয়াৰ পৰা আমি বেক হৈ দিওঁ আমি বেক হৈ দিলোঁ এই বেক অপশ্যন আপুনি মোবাইলতো কৰিব পাৰে আমি বেক হৈ গ'ল দেখিলেনে আমি আগৰ সেই স্ক্ৰীনখনলৈ গুচি আহিলোঁ যিখন স্ক্ৰীনৰ পৰা আমি প্ৰথমতে আমি মানে প্লেয়াৰ লিষ্ট ওলাইছিলোঁ এতিয়া এফালে চাওক ব্যক্তিগত খেলবিলাকৰ একক খেলবিলাকৰ লিষ্টবিলাক ওলাবৰ কাৰণে এটা অপশ্যন এটা আছে দেখিছেনে এই ৰিপৰ্ট যিটো অপশ্যন দেখিছে সেই ৰিপৰ্ট অপশ্যনো আপোনালোকে ক্লিক কৰক তাতে 4টা অপশ্যন ওলায় 4টা অপশ্যনৰ এই 3 নম্বৰ যিটো অপশ্যন আছে জিপি ৱাইজ প্লেয়াৰ ৰিপৰ্ট দেখিছেনে 3 নম্বৰ অপশ্যনটো তাতে আপোনালোকে ক্লিক কৰি দিয়ক ক্লিক কৰি দিয়াৰ লগে লগে আকৌ আপোনাৰ জিপি সিলেক্ট কৰিবৰ কাৰণে আহি গ'ল অপশ্যন দেখিছেনে এইটো ভিডিঅ'টো অলপ ব্লাৰ হৈ গৈছে ইয়াতে আপোনালোকে দেখা পাব দেখিছে অলপ দেখাই দিছোঁ ইয়াতে আপোনালোকে ডিষ্ট্ৰিক্ট গোলাঘাট সিলেক্ট হৈ আছে এতিয়া জিপিটো আপোনালোকে জিপিটো সিলেক্ট কৰি দিয়ক আমি পূব কাজিৰঙা জিপিটো আমি সিলেক্ট কৰি ল'লোঁ পূব কাজিৰঙা জিপিটো আমি বিচাৰি আছোঁ দেখিলে পূব কাজিৰঙা এইটো পূব কাজিৰঙা জিপি বিএমচি ঠিক আছে আমি ইয়াতে ক্লিক কৰি দিলোঁ আমাৰ ইয়াতে ডিষ্ট্ৰিক্ট সিলেক্ট হৈ আছে দেখিছেনে এতিয়া কথাটো হ'ল কি আমি এতিয়া আকৌ জিপিখন সিলেক্ট কৰিম জিপি আমি পূব কাজিৰঙাই আমি সিলেক্ট কৰিম এয়া পূব কাজিৰঙা বিএমচি দেখিলেনে
আমি তাতে ক্লিক কৰি দিম। ক্লিক কৰি দিয়াৰ লগে লগে এনেকৈ বস্তুটো আহি যাব। তাৰপাছত আমি চাৰ্চ কৰি দিম। চাৰ্চ কৰি দিয়াৰ লগে লগে দেখিলেনে পূব কাজিৰঙাৰ এইবিলাক এই লিষ্টখন আহি গৈছে। লিষ্টখন আহিছে, ধৰি লওক মই এটা উদাহৰণ দেখাই দিছোঁ। এই অভিজিত দুৱৰা নামৰ যিজন প্লেয়াৰ, তেখেতৰ কণ্টেক্ট নাম্বাৰ দিয়া আছে, জেণ্ডাৰ দিয়া আছে, কেটেগৰী দিয়া আছে, স্পৰ্টছ কি স্পৰ্টছত তেওঁ অংশগ্ৰহণ কৰিছে। তেখেতে অংশগ্ৰহণ কৰিছে ফুটবল, 100 মিটাৰ, 200 মিটাৰ। ঠিক তেনেদৰে অভিষেক গৌতম নামৰ এজন আছে, তেখেতে মোবাইল নাম্বাৰটো তেখেতে হেৰি কৰি দিছে, ইয়াতে আছে মোবাইল নাম্বাৰ আছে, মেল ফিমেল, আণ্ডাৰ 19, ফুটবল, 100 মিটাৰ, 400 মিটাৰ। এতিয়া আপোনালোকে এই যিখন লিষ্টখন, লিষ্টখন সম্পূৰ্ণ লিষ্টখন আপোনালোকে ডাউনলোড কৰি ল'ব। ডাউনলোড কৰি পেলাই আপোনালোকে কাম কৰিব, গোটেই প্লেয়াৰবিলাক ভাগ কৰি ল'ব। ভাগ কৰি পেলাই আপোনালোকে কোনে কোনটো ইভেণ্টত খেলিছে তাৰে প্লেয়াৰ লিষ্টখন ধুনীয়াকৈ বনাই ল'ব পাৰিব আৰু খেল মহাৰণৰ এই প্ৰতিযোগিতাবিলাক ভালদৰে অনুষ্ঠিত কৰিব পাৰিব। গতিকে আপোনালোকে বুজি পালে। মই এই ভিডিঅ'টোৰ জৰিয়তে আপোনালোকক বুজাব চেষ্টা কৰিলোঁ। আৰু যদি বুজি পোৱা নাই তেতিয়াহ'লে মোক কমেণ্টত কৰি জনাব যে আমি অলপ বুজি নাপালোঁ, তেতিয়া মই নিশ্চয় আপোনালোকক সহায় কৰিম। ধন্যবাদ। আৰু এইটো একেবাৰে চিম্পুল, মোবাইলৰ জৰিয়তে কৰিব পাৰি, কম্পিউটাৰৰ জৰিয়তেও কৰিব পাৰি। গতিকে আপোনালোকক এইখিনি কৈ মই ভিডিঅ'টো সামৰণি মাৰিলোঁ। ধন্যবাদ।